পুৱাৰ প্ৰথমটো খবৰৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই সুদীপ্ত প্ৰতিম ভূঞা। পুৱাৰ প্ৰথমতে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। ইৰাণে অৱশেষত মুকলি কৰি দিলে ষ্ট্ৰেইট অফ হৰমুজ। এতিয়াৰে পৰা বিশ্বৰ কোনো দেশতে নাটনি নহয় ইন্ধন আৰু ৰন্ধন গেছৰ। ইৰাণে কি কি চৰ্তত ষ্ট্ৰেইট অফ হৰমুজ মুকলি কৰি দিলে আমি প্ৰতিটো তথ্যৰ মুহূৰ্তত সবিস্তাৰ ৰূপত লৈ আহিছোঁ। ষ্ট্ৰেইট অফ হৰমুজ অৱশেষত মুকলি কৰি দিলে ইৰাণে। ইছলামিক ৰাষ্ট্ৰ ইৰাণৰ তৰফৰ পৰা ষ্ট্ৰেইট অফ হৰমুজ মুকলি কৰি দিয়া হৈছে। সমগ্ৰ বিশ্বতে দূৰ হ'ব তেলৰ নাটনি। বাধা অবিহনে হৰমুজ জলদ্বীপেৰে পাৰ হ'ব পাৰিব এতিয়াৰে পৰা জাহাজ। তেল ভৰ্তি গেছ ভৰ্তি জাহাজ পাৰ হ'ব পাৰিব বাধা অবিহনে। হৰমুজ খোলাৰ লগে লগে ভাৰতলৈ আহিছে এটা ভাল খবৰ। নাটনি দূৰ হ'ব সকলো ৰন্ধন গেছৰ। সিহঁতে তথ্যৰ মুহূৰ্তত আমি জনাইছোঁ ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰ ভাৰতত আৰু অভাৱ নহয়। আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস পালে 12% খাৰুৱা তেলৰ মূল্য। তাৎক্ষণিকভাৱে শ্বেয়াৰ বজাৰত বৃহৎ উত্থান। দাম হ্ৰাস পাব পাৰে গেছৰ লগতে তেলৰ। হৰমুজ মুকলি কৰি আমেৰিকালৈ নতুন চুক্তি ইছলামিক ৰাষ্ট্ৰ ইৰাণৰ। আমেৰিকাই ফ্ৰিজ কৰি ৰখা ধন মুকলি কৰিব লাগিব। ষ্ট্ৰেইট অফ হৰমুজ মুকলি কৰিলে ইৰাণে। অৱশেষত ষ্ট্ৰেইট অফ হৰমুজ ইৰাণে মুকলি কৰি দিছে এটা ভাল খবৰ। সমগ্ৰ বিশ্বতে এতিয়া দূৰ হ'ব তেল আৰু গেছৰ নাটনি। বাধা অবিহনে হৰমুজ জলদ্বীপেৰে পাৰ হ'ব পাৰিব সকলো জাহাজ। এই গুৰুত্বপূৰ্ণ খবৰটো আমি আপোনাক জনাইছোঁ। ষ্ট্ৰেইট অফ হৰমুজ অৱশেষত মুকলি কৰি দিলে সমগ্ৰ বিশ্বতে এতিয়া তেলৰ নাটনি দূৰ হ'ব। বাধা অবিহনেই হৰমুজ জলদ্বীপেৰে পাৰ হ'ব পাৰিব জাহাজ। আৰু হৰমুজ খোলাৰ লগে লগেই ভাৰততো দূৰ হ'ব গেছ আৰু তেলৰ নাটনি। নাটনি দূৰ হ'ব সকলো ৰন্ধন গেছৰ। ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰ ভাৰতত অভাৱ নহয়। আন্তঃৰাষ্ট্ৰীয় বজাৰতো হ্ৰাস পালে 12% খাৰুৱা তেলৰ মূল্য। তাৎক্ষণিকভাৱে শ্বেয়াৰ বজাৰত বৃহৎ উত্থান। হৰমুজ মুকলি কৰি আমেৰিকালৈ বিশেষ চুক্তি ইৰাণৰ।